Hello everyone. আজি মই দিনটোত কি কৰিলোঁ চাওঁ আহক আৰু ভিডিঅ'টো শেষ কৰি চাব তেতিয়াহে গম পাব মই দিনটোত কি কৰিলোঁ। এতিয়া মই এই ভিডিঅ'টোত হেয়াৰ কেয়াৰ কেনেকৈ কৰোঁ আৰু লগতে মোৰ ৱাৰ্ড্ৰবটো চফা কৰিবলৈ আছে এইখিনি চফা কৰি লওঁ। ফাৰ্ষ্টতেতো ৱাৰ্ড্ৰবটো চফা কৰি লওঁ ব'লকচোন। অলপমান ভইচ অভাৰটো দিলোঁ বাহিৰা মাত আহি আছিলে বাবে। এয়া কাপোৰবোৰ দেখিছেই কেনেকৈ থৈ দিছোঁ গোটেইখিনি কাপোৰ ফাৰ্ষ্টত চিজিল লগাই ল'ব লাগিব। চিজিল লগাই আপোনালোকে দেখাইছোঁ গোটেইটো। মই য'ৰ পৰা কাপোৰবোৰ উলিয়াই লৈছোঁ ফাৰ্ষ্টত এটাৰ পৰা ওলোৱা নাই কাৰণ খেলি মেলি লাগি আছে চব চিজিলকৈ তলৰখিনি ঠিকেই হৈ আছে গতিকে তলৰখিনি থৈ দিম। এতিয়া তলৰখিনিয়ে চিজিল লগাবলৈ আছে। তলৰখিনি থাকি যায় আৰু ওপৰখিনি পিন্ধি থকা হয়। এতিয়া কিয়নো গৰম দিন আহিলে গতিকে চুৱেটাৰখিনিতো তলতে থোৱা হ'ব সেইখিনি তলত থৈ দিম। বস্তুবোৰ বহুত খেলি মেলিকৈ আছিলে এতিয়া বস্তুবোৰ চিজিলকৈ গোটেইখিনি ৰাখি থোৱা হৈছে। মনটোও ভাল লাগে চিজিলকৈ ৰাখি থ'লে। এইখিনি বেগছখিনি বেগছ পাকে টপছ স্পৰ্টিং এইফালে আৰু চুৱেটাৰ এইফালে তাৰপিছত লগতে জিন্স এইফালে কুৰ্তি লগত চাদৰ মেখেলাখিনি জপাই আছিলে অকণমান এইফালে চিজিল লগাই দিলোঁ। এতিয়া হৈ গ'ল চফা। মাৰ ওচৰত জমাই মাতি আছে অথনিৰ পৰা। এতিয়া আমাৰ পাকঘৰলৈ আহি গ'লোঁ। কি বনাইছা? কুকুৰা মাংস বনাইছোঁ। কুকুৰা মাংস বনাইছে ৰ'ব আপোনালোকে দেখাইছোঁ। এতিয়া বনাইছে কুকুৰা মাংস পূৰা ৰ'দ বাহিৰত। আপোনালোকে হেয়াৰ কেয়াৰ কৰেনে? যদি কৰে কমেণ্টত জনাব কেনেকৈ আপোনালোকে কৰে। মই কৰিম এতিয়া হেয়াৰ কেয়াৰ গতিকে আপোনালোকে চাব কেনেকৈ কৰোঁ। মই যোনটো হেয়াৰ কেয়াৰ ইউজ কৰোঁ তাত বহুতো পাত মিহলাই দিওঁ গতিকে সেইটো আপোনালোকে ঘৰতে ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকে সেইটো ইউজ কৰি আপোনালোকৰ চুলি বহুতখিনি ভাল হয়। মোৰ চুলি নিজেই মই গম পাইছোঁ এতিয়া গ্ৰ'থ হৈছে আৰু লগতে চুলি স্মুথো হয় আৰু স্কাল্পটো চফা হয় গতিকে আপোনালোকে ইউজ কৰিব পাৰে। আৰু চাওক এতিয়া কেনেকৈ ব্যৱহাৰ কৰিছোঁ বনাইছোঁ কেনেকৈ। এতিয়া এয়া দেখিছে নয়নতৰা ফুল পূৰা লাগি আছে সেইফালেও লাগিছে। এতিয়া নয়নতৰা ফুলটো ছিঙিব পাৰে আপোনালোকে পাত ইউজ কৰে সেইটো স্কাল্পটো চফা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া মই তাৰে পাত অলপ ছিঙি লৈছোঁ। ইয়াতে থৈ গৈছোঁ। এইখিনি ছিঙি ল'লোঁ। এতিয়া বাৰীলৈ সোমাই গৈছোঁ ফুল বাৰীলৈ গতিকে জবা ফুলৰ পাতটো দিবই লাগিব স্মুথ হ'বৰ কাৰণে। এইখিনি আমাৰ সৰু সৰু জবা ফুলৰ গছ মায়ে কমকৈ ছিঙিব গৈছে কাৰণ সৰু হৈ আছে। এতিয়া অলপমান কোমলীয়া পাতখিনি ছিঙি লওঁ কমকৈ ছিঙিও। আৰু ফুলো দিব পাৰে। দেখিছোঁ নহয় গোটেই বাগানৰ মাজত জেতুকা গতিকে ইয়াত ছিঙোগৈ। মোক পিছে ভিডিঅ' কৰিবলৈ কোনো মান নাই সেইকাৰণে মই নিজে কৰি লৈছোঁ আৰু ভিডিঅ'। এতিয়া পাতখিনি ছিঙি লওঁ এনেইতো ছিঙিব নোৱাৰি। এয়া লৈ আহিলোঁ। ইয়াৰ পৰা পিছফালে জলকীয়া লাগিছে আৰু এয়া গোটেইখিনি লৈ আহিছোঁ কিন্তু এল'ভেৰা লাগিছিলে নহয় ৰ'ব দেই বিচাৰি লওঁ। এয়া পাই গ'লোঁ এল'ভেৰাডোখৰ আগদিনাখনে কাটি থ'ব লাগিছিলে কিন্তু কটা নহ'ল। এতিয়া এনেকৈ লগাব লাগিব আৰু এইখিনি ভালদৰে এতিয়া কাটি কুটি ধুই মেলি লৈ মিক্সিত দি দিম গতিকে ধুই লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত দি দিম কাটি লৈছোঁ এইখিনি এতিয়া গোটেইখিনি দি দিম। পানী অলপমান দি দিম এতিয়া।
এয়া পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মই গোটেইখিনি উলিয়াই লওঁ এয়া আমাৰ পেষ্ট বনি ৰেডি আপোনালোকে পাৰিলে নাৰিকল তেল অলপমান দিব পাৰে কিন্তু মই নাই দিয়া কাৰণটো হৈছে মই চুলিখিনি তেলীয়া কৰিব নাই বিচাৰ বেছি অলপমান অইলি হয় মোৰ চুলি মই পেষ্টখিনি লগাই লৈ এইখিনি চুলিখিনি ভেটি লৈছোঁ এয়া মই লগাই মেলি ল'লোঁ এতিয়া মই চুলিখিনি ধুই মেলি ল'লোঁ আৰু অলপ দেৰি পাছত আপোনালোকে ৰিজাল্টটো গমেই পাব কেনেকুৱা হয় গতিকে এয়া মোৰ চুলিৰ ৰিজাল্ট আপোনালোকে দেখিবলৈ পাইছে বহুত ভাল চুলিৰ কাৰণে বহুত স্মুথ হৈ যায় আৰু আমাৰ চুলিখিনি পুৰা স্মুথ হৈ গ'ল আৰু আপোনালোকে এয়া ট্ৰাই কৰিব ঘৰত আৰু আপোনালোকে কেনেকৈ চুলি কেয়াৰ লয় সেইখিনি মোক কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'